চন্দন বন আছিল এখন বিশাল অৰণ্য। অৰণ্যত সকলো প্ৰকাৰৰ জীৱ-জন্তুৱে বাস কৰিছিল। সেই হাবিত মুকুতা নামৰ এটা হাতীও বাস কৰিছিল। মুকুতা হাতীটোৰ শৰীৰটো যথেষ্ট ডাঙৰ আছিল। এবাৰ আন এখন অৰণ্যৰ পৰা চন্দন হাবিত বিচৰণ কৰি আহিছিল এটা শিয়াল। মুকুতা হাতীটোক দেখি শিয়ালটোৱে তাৰ মুখত পানী ওলাবলৈ ধৰিলে। শিয়ালটোৱে হাতীটো খোৱাৰ কথা ভাবিবলৈ ধৰিলে আৰু মনতে শিয়ালটোৱে চিকাৰ কৰাৰ পৰিকল্পনা কৰিবলৈ ধৰিলে। শিয়ালটোৱে ভাবিবলৈ ধৰিলে যে এই হাতীটো বৰ ডাঙৰ, যদি মই ইয়াক চিকাৰ কৰোঁ তেন্তে মই বহুদিন খাদ্যৰ সন্ধানত বিচৰণ কৰিব নালাগিব। এই কথা ভাবি শিয়ালটোৱে হাতীটোৰ ওচৰলৈ গৈ তাক ক'লে, দাদা হাতী, আমাৰ হাবিত কোনো ৰজা নাই। আমাৰ হাবিখনৰ সকলো জন্তুৱে বিচাৰে যে কোনোবা ডাঙৰ আৰু বুদ্ধিমান জন্তু আমাৰ হাবিখনৰ ৰজা হওক। তুমিয়ে ডাঙৰ আৰু বুদ্ধিমান দুয়োটা। তুমি আমাৰ জংঘলৰ ৰজা হ'ব বিচাৰানে? শিয়ালটোৰ কথা শুনি হাতীটো সুখী হৈ পৰিল। তেওঁ ৰজা হোৱাৰ বাবে হয় বুলি ক'লে। এই কথাত শিয়ালটোৱে হাতীটোক লগত আহিবলৈ ক'লে। হাতীটোৱে ৰজা হ'বলৈ পাই সুখী হৈ শিয়ালটোৰ লগত যাবলৈ সাজু হ'ল। শিয়ালটোৱে হাতীটোক লৈ গ'ল এটা পুখুৰীলৈ, যিটো এটা জলাশয় আছিল। হাতীটোৱে ৰজা হোৱাৰ আনন্দত ইমানেই সুখী হৈ পৰিল যে সি নভবাকৈ গা ধুবলৈ পুখুৰীৰ ভিতৰলৈ সোমাই গ'ল। জলাশয় পুখুৰীটোত হাতীটো অৱতৰণ কৰাৰ লগে লগে হাতীটোৰ ভৰি দুখন জলাশয়ত ডুব যাবলৈ ধৰিলে। তেওঁ শিয়ালটোক ক'লে, আপুনি মোক কেনেকৈ পুখুৰীলৈ লৈ আহিলে? মোক সহায় কৰক। মোৰ ভৰি দুখন জলাশয়ত আবদ্ধ হৈ আছে। হাতীটোৱে কোৱা কথা শুনি শিয়ালটোৱে জোৰেৰে হাঁহিবলৈ ধৰিলে আৰু হাতীটোক ক'লে, মই তোমাক চিকাৰ কৰিব বিচাৰিছিলোঁ, গতিকে তোমাক ৰজা হোৱাৰ কথা মিছাকৈয়ে কৈছিলোঁ। এতিয়া তুমি জলাশয়ত আবদ্ধ হৈ মৰিবা আৰু মই তোমাক খাদ্যৰ হিচাপে গ্ৰহণ কৰিম। শিয়ালৰ কথা শুনি হাতীটোৰ চকুৰ পৰা চকুলো ওলাবলৈ ধৰিলে। তেওঁ ওলাই আহিবলৈ বহুত চেষ্টা কৰিলে। বহুবাৰ শিয়ালটোক বাহিৰলৈ লৈ যাবলৈ অনুৰোধ কৰিলে, কিন্তু শিয়ালটোৱে তেওঁক সহায় নকৰিলে আৰু কিছু কষ্টৰ অন্তত হাতীটোৰ মৃত্যু হ'ল। হাতীটোৰ মৃত্যুৰ পিছত শিয়ালটো খোৱাৰ লোভত পিঠিত উঠি গ'ল। হাতীক খোৱাৰ লোভত শিয়ালটোৱে পাহৰি গ'ল যে তেওঁ হাতীটোৰ সৈতে জলাশয়ত নামিছে আৰু শেষত হাতীটোৰ সৈতে শিয়ালটো লাহে লাহে জলাশয়ত ডুব গৈ মৃত্যুমুখত পৰিল। এই কাহিনীৰ পৰা আমি জানিব পাৰোঁ যে যিজনে আনৰ বেয়া কাম কৰে তেওঁৰ লগতো বেয়া হয়। গতিকে আমি জীৱনত কেতিয়াও কাৰো বেয়া কাম কৰা উচিত নহয়। কাৰোবাৰ লগত যদি বেয়া কাম কৰোঁ তেন্তে আমাৰ লগতো একেধৰণৰ হ'বলৈ আমিও সাজু হৈ থাকিব, কাৰণ বেয়া কামৰ ফল সদায় বেয়া। সেয়েহে কেতিয়াও কাৰো বেয়া নকৰিব।